আপুনিও বিচাৰে নেকি ফ্লাইটৰ টিকেটৰ দামবোৰ চাই থাকিবলৈ? তেনেহ'লে আজিৰ পৰা টেনশ্যন নাই, আপোনালোকে মোবাইলতে নিজৰ মোবাইলতে আপোনালোকে দামবোৰ চাই থাকিব পাৰিব। কোনো দোকানত গৈ PC বা কম্পিউটাৰ লেপটপত আপোনালোকে চাব নালাগে। চ' আপোনালোকে নিজে ইউজ কৰি থকা এণ্ড্ৰইড মোবাইলতে আপোনালোকে চাব পাৰিব যে ফ্লাইটৰ টিকেট কেনেকৈ বুক কৰে বা ফ্লাইটৰ টিকেটবোৰ কেনেকৈ চেক কৰে। চ' আপোনালোকক আজি সেইটো দেখাম বুলি ভাবিছোঁ। গতিকে ব'লক আজি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে এটা কথা কৈ থৈ দিওঁ যে যিসকলে ফ্লাইটৰ টিকেট কেনেকৈ চায় বা কেনেকৈ চেক কৰে তেওঁলোকে জানে। চ' তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়, তেওঁলোকৰ সময় বৰবাদ নকৰি মোৰ এই ভিডিঅ'টো নাচাব। গতিকে বেলেগ কাম এটা কৰিব পাৰিব। আৰু যিসকলে নাজানে চ' তেওঁলোকৰ বাবে এই ভিডিঅ'টো আনিছোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আহিলোঁ মোবাইল স্ক্ৰীণলৈ। এতিয়া চাওক, আমাৰ প্ৰতিজন মানুহৰ মোবাইলতে থাকে যে এই ফ্লিপকাৰ্ট এপটো। চ' আপোনালোকে এই ফ্লিপকাৰ্ট এপটোতে চাব পাৰিব। এতিয়া চাওক, মই ডাটা অন কৰি লৈছোঁ। ইয়াত দেখিছে। চ' আপোনালোকে ইয়াত কেতিয়াবা আহি যায় বাৰু। ইয়াত নাহিলেও আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰিব। ইয়াত মই চাৰ্চ কৰি থৈ দিয়া আছে, চাওক ফ্লাইট টিকেট বুকিং বুলি। চ' আপোনালোকে ইয়াত ক্লিক কৰি দিব ধুনীয়াকৈ। চ' মই ইয়াত মাৰি থৈছোঁ যে ফ্ৰম গুৱাহাটী আৰু টু কোচি। চ' গতিকে ইয়াত মই চাৰ্চ কৰি দিম। ইয়াত ধুনীয়াকৈ আপোনালোকে ফিল আপ কৰি ল'ব ক'ৰ পৰা ক'লৈ আহিব। ফ্ৰম আছে, ইয়াত টু আছে। ফ্ৰম হৈছে আপোনালোকে য'ত যাব আৰু টু কোচি। গতিকে ব'লক, বৰ্তমান যিহেতু মই কেৰেলাত আছোঁ, চ' সেইকাৰণে মই কোচি দিছোঁ। এয়া চাওক, আপোনালোকৰ ধুনীয়াকৈ প্ৰাইচবিলাক আহি গৈছে। আৰু আপুনি কোনটো মাহত যাব, চ' সেইটো যদি চেক কৰিব বিচাৰিছোঁ ইয়াত আহি আছে, দেখিছে নহয়। 1 মাৰ্চত আপোনালোকে পাই আছে 6498ত চ' আপোনালোকে ইয়াত 2 মাহত আছে। এনেকৈ আপোনালোকে কোনটো মাহত যাব আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। ইয়াত দামবোৰ ইমান ধুনীয়াকৈ দি আছে, চাওক একদম কমটি প্ৰাইচ আহি আছে বৰ্তমান সময়ত। 8 মাৰ্চত আছে 6498 89। এইবিলাক দামবিলাক চাওক। চ' আপোনালোকে এনেকৈ ফ্লিপকাৰ্ট এপটোতে আপোনালোকে চাব পাৰিব যে ট্ৰেইনৰ টিকেট দামবোৰ। চ' যদি দামবোৰ আপোনালোকৰ মতে মিলে চ' তেতিয়া গৈ ধুনীয়া এখন দোকানত গৈ আপোনালোকে টিকেটটো কাটি ল'ব পাৰে। চ' আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। যদি কিবা এটা যদি চাই ভাল প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই।